Hi, hello everyone. Welcome back to my another mini vlog. আজি এখন বিয়া খাবলৈ আহিছো। পিছে মাক আৰু মোক কেনেকুৱা লাগিছে কমেন্ট কৰিবচোন। আৰু বিয়াখন অকনমান স্পেশাল হয় কাৰণ বাবাৰ মানে একদম ভাল বন্ধু আৰু বেষ্ট ফ্ৰেণ্ড বুলি ক'লেও চাগে ভুল নহ'ব। তেখেতৰ জীয়েকৰ বিয়া আৰু এয়া কইনাৰ হাঁহিটো যে কি মৰম লগা নহয়। বাবাৰ মানে গাত তত নাই আৰু বন্ধুৰ জীয়েকৰ বিয়া তাতে গাঁৱৰ সকলো মানুহ আহিছে লগ পাইছে বেলেগ ফূৰ্তি আৰু আমি বাৰু যোৱা অকণমান দেৰি হ'ল আৰু আহি পাই কফি খালোঁ তাৰ পাছত মেইন কৰ্চত মানে কি খাম আৰু কি নাখাম ইমান গাল আইটেম নহয় মই মানে বিশেষকৈ বিয়া ঘৰত এই আলু দম পনীৰ আৰু ৰঙালাও ফ্ৰাই মানে ল'মেই আৰু ৰঙালাও ফ্ৰাই মানে 2 পিচ লৈ আহিছোঁ বাপ্পেকে খাম বুলিয়ে আৰু আইটেমটো বহুত আছিলে মটন লোৱাই নাই পোলাও লোৱাই নাই ইফালে ভাজিও আছিল সেয়াও লোৱা নাই যিকেইটা খাওঁ মানে সেইকেইটা অকণমান লৈ আহিছোঁ আৰু ইমান টেষ্টি খানা কোনে যোগান ধৰিছে কওকচোন বাৰু এখেতেই হোটেল উৰুকাৰ অ'নাৰ হয় ৰিজু খুৰা মোৰ খুৰা হয় আমি একেখন গাঁৱৰে হয় এতিয়া আৰু টেনশ্যন নাই আপুনি আপোনাৰ স্পেচিয়েল দিনটোত খাদ্য সম্ভাৰৰ কাৰণে টেনশ্যন ল'ব নালাগে আৰু খুৰাৰ লগত কণ্টেক্ট কৰিব বাৰ্থডে পাৰ্টি হওক এনিভাৰ্চাৰী পাৰ্টি হওক বা যিকোনো অকেজন যিকোনো পাৰ্টিত খুৰাৰ লগত কণ্টেক্ট কৰিব আৰু একদম টেষ্টি খানা খাবলৈ পাব কৈছোঁ নহয় খানা মানে একদম টিপ টপ খানা আৰু ইমানেই হাঁহিছোঁ টপিকটো কি আছিল পাহৰিলোঁ বাৰু এতিয়া বাৰু যি কি নহওক মই বেছি কথা একো নকওঁ চাই যাওক দৰা আহিছে আৰু বেষ্ট উইচেছ থাকিলে দৰা কইনালৈ তেওঁলোকৰ যুগ্ম জীৱন সুখৰ হওক তাৰে কামনা কৰিছোঁ আজিলৈ ইমানেই মোৰ মিনি ব্লগটো বাই Best wishes থাকে।